পৰাগ কুমাৰ দাস জাতীয় বিদ্যালয়খন 2020 চনৰ 10 জানুৱাৰী তাৰিখে স্থাপন কৰা হৈছিল। নাওকাটাৰ কিছু সংখ্যক শৈক্ষিক আগ্ৰহী ব্যক্তিসকলৰ উদ্যোগত আৰু এই বিদ্যালয়খনে আজি 6ষ্ঠ বছৰ অতিক্ৰম কৰি 7ম বছৰত ভৰি দিলে আৰু এই বছৰ আমাৰ 7ম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আৰু বঁটাপ্ৰাপ্তি সভাখন আজিৰ দিনটোত আমি অনুষ্ঠিত কৰিব লৈছোঁ। ইয়াৰ জৰিয়তে আমি এই অঞ্চলৰ আশাসুদীয়া ৰাইজৰ মনৰ বাঞ্ছা পূৰ্ণ কৰিবৰ কাৰণে আৰু শৈক্ষিক দিশত এটা ভাল মেছেজ দিবৰ কাৰণে এই অনুষ্ঠান স্থাপন কৰা হৈছে আৰু এই অনুষ্ঠানৰ জৰিয়তে আমাৰ উঠি অহা প্ৰজন্মক আমি এটা উপযুক্ত ব্যক্তি হিচাপে নিৰ্মাণ কৰি সমাজৰ উপযুক্ত ব্যক্তি হিচাপে সৃষ্টি কৰিবৰ কাৰণে আৰু আমাৰ এই অঞ্চলৰ যি আমি পিছপৰা অঞ্চল সেই অঞ্চলটোক এটা শিক্ষাৰ দিশত উন্নতি কৰি বা অৰ্থ সামাজিক দিশত উন্নতি কৰি বা বিভিন্ন ক্ষেত্ৰত মানে ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰি সাফল্যমণ্ডিত হ'বৰ কাৰণে তেওঁলোকৰ সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে এই বিদ্যালয়খনৰ জন্ম হৈছে আৰু যে আমাৰ এইবাৰ 7ম বছৰ ভৰি দিয়াৰ লগে লগে আমাৰ 10মান শ্ৰেণীয়ে আগন্তুক শিক্ষানুষ্ঠান আমাৰ যিটো হাইস্কুল শিক্ষান্ত পৰীক্ষা সেই হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব। আশা পোষণ কৰিছোঁ তেওঁলোকে ভাল এটা ৰিজাল্ট কৰিবৰ কাৰণে সক্ষম হ'ব। সেই ৰিজাল্টে আমাৰ এই অঞ্চলৰ আশাসুদীয়া ৰাইজৰ নিশ্চয় সপোন বাস্তৱত ৰূপায়িত কৰিবৰ কাৰণে সক্ষম হ'ব। এই ৰাতিপুৱা ঠিক 8 বজাৰ লগে লগে পতাকা উত্তোলন হৈছে, তাৰপিছত গছপুলি ৰোপণ কাৰ্যসূচী হৈছে, তাৰপিছতে আমাৰ আজি ভেকশ্যন প্ৰতিযোগিতাৰ প্ৰতিযোগিতা বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু তাৰপিছতে আজি সাংস্কৃতিক শোভাযাত্ৰা আজি 10:30 বজাৰ লগে লগে আৰম্ভ কৰা হয় আৰু এই শোভাযাত্ৰাত আমাৰ অঞ্চলত বসবাস কৰা বিভিন্ন জনগোষ্ঠী বিভিন্ন ভাষা ভাষীৰ লোকে ছাত্ৰ ছাত্ৰীসকলে ইয়াত অংশগ্ৰহণ কৰিছে। বিভিন্ন জনগোষ্ঠীৰ যিহেতু ইয়াৰ সমন্বয়স্থলী নাওকাটা আৰু ইয়াতে বিভিন্ন ভাষা ভাষী লোক বা বিভিন্ন জনগোষ্ঠীৰ লোকে এইখন বিদ্যালয়ত অধ্যয়ন কৰি আছে আৰু তেওঁলোকৰ বিভিন্ন বেশভূষাণ ভাষা বা তেনেকুৱা ধৰণৰ যিটো কালচাৰেল সেই কালচাৰেল এই শোভাযাত্ৰাৰ জৰিয়তে প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি সক্ষম হৈছোঁ। মুকলি খবৰ কাৰণে আমি অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত বাক্সা জিলাৰ সমন্বয় সমিতিৰ সন্মানীয় সভাপতি গোপাল কুমাৰ বৰাদেৱক আমি আমন্ত্ৰণ কৰিছিলোঁ। মুখ্য অতিথি হিচাপে তেখেত উপস্থিত আছে আৰু আমাৰ সম্পাদক ভূপেশ্বৰী কলিতাদেৱকো আমি আহ্বান কৰিছিলোঁ। তেখেতেও আমাৰ আমন্ত্ৰণ ৰক্ষা কৰি উপস্থিত হৈছেহি। লগতে নিৰ্দিষ্ট বক্তাৰ হাত অলংকৃত কৰিবৰ কাৰণে ওপৰখুটি হাইস্কুলৰ আমাৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষাবিদ মোৰ শ্ৰদ্ধাৰ শেখ প্ৰসাদ উপাধ্যায় উপস্থিত আছে আৰু এগৰাকী আমাৰ নিৰ্দিষ্ট বক্তা হিচাপে আমাৰ শিক্ষাবিদ সন্মানীয় বসুন্ধৰ শইকীয়া দেৱকো আমি ইয়াত আমন্ত্ৰণ কৰিছিলোঁ। তেখেতেও আমাৰ মাজত উপস্থিত হৈছেহি। ইতিমধ্যে আমাৰ অসম জাতীয় বিদ্যালয়ৰ অন্তৰ্গত বাক্সা জিলাৰ সমন্বয় সমিতিৰ সন্মানীয় সভাপতিয়ে ভাষণ অব্যাহত ৰাখিছে আৰু তাৰোপৰি আমাৰ বিভিন্ন সমাজকৰ্মীসকল আমাৰ এই বিদ্যালয়ৰ হিতাকাংক্ষী ব্যক্তিসকল বিভিন্ন আমাৰ ছাৰসকলক ইয়াত নিমন্ত্ৰণ কৰা হৈছে আৰু তেখেত উপস্থিত আছে। বিশেষকৈ নাওকাটা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সন্মানীয় মোৰ শিক্ষাগুৰু গোলকৰাম কলিতাদেৱ উপস্থিত আছে। তেখেতেও নিশ্চয় ভাষণ ৰাখিব। তেখেতসকলে হ'ল আমাৰ পৰামৰ্শ এই সমাজখনৰ গুৰিধৰতা আৰু তেখেতসকলৰ আপ্ৰাণ চেষ্টাতে এই বিদ্যালয়খন ধৰি উঠিল বুলি ক'ব পাৰি।